दिनै तामुलपुर जिल्लानि नावकाटायाव बिजेपि हान्जानि सुबुंगौमा जालाङो। लकसभा बिसायख'थिखौ नोजोर बोनानै बिजेपि हान्जाया रायजो राजाफोरनि गोसोखौ बोनो नाजानायजों लोगोसे बिटिआर हालामनि दाब दाब जायगायाव सुबुंगौमा हाबाफारि लादों। बेबायदिनो दिनै जानाय नावकाटानि सुबुंगौमा हाबाफारियाव हादरसा बिजेपिनि आफादगिरि भूपेश कलिताजों लोगोसे केबिनेट मन्त्रि बिमल बरा, एमपि दिलीप शइकियाजों लोगोसे मानब डेका आरो बिजेपिनि मावथि सोद्रोमा आरो गोजौ थाखोनि माखासे दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं दिनैनि बे हाबाफारियाव बाहागो लानानै एमपि दिलीप शइकिया बिथाङा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। এতিয়া ভূপেন বৰা ডাঙৰীয়াই য'তেই ইলেকশ্যন খেলে, য'তেই খেলিব, যিকোনো ইলেকশ্যন, পাৰ্লিয়ামেণ্ট ইলেকশ্যন, এছেম্বলি ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন, তেওঁৰ ছিকিউৰিটি ফৰফিট হ'ব। এইটো আপোনাক মই আজি কৈ থৈ দিলোঁ, য'তেই ইলেকশ্যন খেলিব ভূপেন বৰা ডাঙৰীয়াৰ ছিকিউৰিটি ফৰফিট হ'ব। তাত বাদে মই আৰু বিশেষ প্ৰতিক্ৰিয়া নিদিওঁ। আজমল সন্দৰ্ভত কি ক'ব? বাৰে বাৰে অসমীয়া জাতি উপভোগ কৰিছে, এইবাৰ যদি অসমীয়া যিখন স্বাভিমান গামোচা বা চেলেং সেইখনক লৈ বিতৰ্ক তেওঁ সৃষ্টি কৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব? আজমল কংগ্ৰেছ মানে UDF কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। এতিয়া আজমলৰ লগত যাৰ ভালোবাসা আছে, আজমলৰ লগত যিয়ে অসমখনক বাংলাদেশী মুছলমানৰ বিচৰণ ভূমিলৈ পৰিণত কৰালে, তেনেকুৱা এই তথাকথিত বিৰোধী যি 15টা দল লগ হোৱা বুলি কৈছে, তাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আছে, তাত অখিল গগৈ ডাঙৰীয়াও আছে। এই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে দিব লাগে। আমাৰ কাৰণে আজমল বন্ধু নে শত্ৰু, অসমৰ কাৰণে, দেশৰ কাৰণে আজমল বন্ধু নে শত্ৰু, এই কথাটো লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ডাঙৰীয়াহঁতে তেওঁলোকে স্পষ্ট কৰিব লাগে। আজিৰ দিনটোত মোৰ এইটোৱে আহ্বান তেওঁলোকলৈ। কি ক'ব? আজি ৰাজহুৱা সভা আহ্বান কৰিছে আপোনালোকে। এইটো ৰাজহুৱা সভা, এইখন আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সভা হ'ল যে শুক্লা চেৰফাং গোৰেশ্বৰ নৱগঠিত বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ৰাইজৰ অপাৰ উৎসাহ, কাৰণ এটা অংশ আছিলে ৰঙিয়া বিধানসভাৰ লগত, এটা অংশ আছিলে আমাৰ তামোলপুৰ বিধানসভাৰ লগত। গতিকে শুক্লা চেৰফাংবাসীয়ে তেওঁলোকে এটা নিজৰ সমষ্টি পাইছে, বিধানসভা সমষ্টি। তেওঁলোকে এজন নিজৰ বিধায়ক দিছপুৰলৈ পঠিয়াব পাৰিব। তেওঁলোকৰ উন্নয়ন পূৰ্বতকৈ বহুত মানে ত্বৰান্বিত হ'ব। সেইকাৰণে ৰাইজ আজি উৎসাহিত হৈ আজি আমাৰ সভাত স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ আজি উপস্থিতি আৰু সঁহাৰি দেখিবলৈ পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব ওপৰত তেওঁলোকে গভীৰ আস্থা আৰু বিশ্বাস পোষণ কৰি আছে। আৰু ভৱিষ্যতৰ দিনতো আমি যিটো আজি অনুমান পাইছোঁ সভাৰ উপস্থিতিত, তেওঁলোকে 2024, 2025, 2026, 2024 লোকসভা, 2025 BTC ইলেকশ্যন, 2026 বিধানসভা নিৰ্বাচন, তিনিওটা নিৰ্বাচনত শুক্লা চেৰফাংবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ পক্ষত থাকিব বুলি আজি সেই আস্থাৰ বহিৰ্প্ৰকাশ ঘটিছে। যিহেতু বিটিআৰৰ দুটাকৈ পাৰ্টি আছে, UPPL আছে, BPF আছে, গতিকে আপোনাৰ ফালৰ পৰা লোকসভা যদি আপুনি কেণ্ডিডেট ঘোষণা নকৰিলেও কি ক'ব? আপুনি কি আহ্বান জনাব? আমিতো বিচাৰোঁ যে BTCৰ সৰ্বাংগীন স্বাৰ্থত BTCত সক্ৰিয় সকলো ৰাজনৈতিক দল এক হৈ উন্নয়নৰ যাত্ৰাৰ লগত চামিল হ'ব লাগে। BPFে কি ৰাজনীতি কৰিব বিচাৰিছে আমি নাজানো, কিন্তু BPFৰ বৰ্তমানৰ যিটো ৰাজনৈতিক তেওঁলোকৰ কিছুমান মানে সিদ্ধান্তই কওক, কিছুমান তেওঁলোকৰ কথা বতৰাই কওক, BTCবাসী ৰাইজৰ কিন্তু তেওঁলোকৰ এই কথা বতৰাত কল্যাণ বা উন্নতি কিন্তু নিহিত হৈ থকা পৰিলক্ষিত হোৱা নাই। গতিকে মই আহ্বান জনাম BTCত থকা সকলো ৰাজনৈতিক দলক যে BTCৰ শান্তি, BTCৰ উন্নয়ন আৰু BTCৰ ৰাইজক সুৰক্ষিত কৰাৰ বাবে আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত সকলোৱে আহি কেন্দ্ৰ, ৰাজ্য আৰু BTC চৰকাৰক সকলোৱে সমৰ্থন কৰি আমি এই BTCখনক, এই যিটো বৌদ্ধভূমি আছিল BTC, য'ত নেকি মানুহে অসুৰক্ষিত অনুভৱ কৰিছিল, য'ত নেকি মানুহে এখন দলং পোৱা নাছিল, য'ত নেকি মানুহে এখন হস্পিটেল পোৱা নাছিল, তেনেকুৱা পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰিছে BTCবাসী ৰাইজে। আৰু নাওকাটাতে চাওক না, আপোনাৰ আজি নাওকাটাত সভা হৈছে। নাওকাটাত এখন হস্পিটেল আছিলে, কি ডক্টৰ নাছিলে, নাওকাটাত নাৰ্ছ নাছিলে, নাওকাটাত মেডিচিন নাছিলে, ঔষধ নাছিলে। আজি নাওকাটা 60 বেডেড হস্পিটেলত আজি ডক্টৰো আছে, নাৰ্ছো আছে, ঔষধো পায়।
গতিকে এয়া পৰিৱৰ্তন। আৰু ইয়াত আজি আমি দেখিছোঁ গোটেই নাওকাটা বৃহত্তৰ গোটেই অঞ্চলটোত বিভিন্ন ধৰণৰ গাঁৱে ভূঞে ৰাস্তা নিৰ্মাণ হৈছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপোনালোকক কালিও কৈছোঁ যে মহৰীপাৰাৰ পৰা আমাৰ যিখিনি ৰৈ গ'ল আপ টু বগামাটিলৈকে, বঙালীপাৰা হৈ বগামাটিলৈকে এই গোটেইখিনি ৰাস্তা আমি যেনেকৈ 2 লেন কৰিছোঁ বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে, তেনেকৈ মহৰীপাৰাৰ পৰা বগামাটিলৈকে 2 লেন কৰাৰ কাৰণে আমি একদম মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে মিলি আমি দাবী জনাইছোঁ। তেখেতেও এই কথাটোত প্ৰায় সন্মতি দিছে, কাৰণ আমাৰ অধ্যক্ষগৰাকী অসম বিধানসভাৰ এই অঞ্চলৰ পৰাই তেওঁলোক মানে বিলংছ কৰে। গতিকে অধ্যক্ষ ডাঙৰীয়াই কথাটোত লাগি আছে, আমি লাগি আছোঁ। গতিকে মই ভাবিম যে অহা কিছুদিনৰ ভিতৰতে এটা ভাল খবৰ এই ৰাস্তাটোৰ কাৰণে আমি পাম। বিৰোধীয়ে কৈ আছে এতিয়া ৰাইজেহে ক'ব, বিৰোধীয়েতো আমাক বিৰোধ কৰিবই। বিৰোধীয়ে যদি এইখিনি নকয় কি বিৰোধী হ'ল, হয়নে নহয়? গতিকে উন্নয়নৰ কথাটো ৰাইজক সুধিব লাগে, শান্তিৰ কথাটো ৰাইজক সুধিব লাগে, দলঙৰ কথাটো ৰাইজক সুধিব লাগে, হস্পিটেলৰ কথাটো ৰাইজক সুধিব লাগে। এতিয়া BTCত যিকেইজন ইয়াত বিৰোধী নেতা বুলি কোনোবা যদি আপোনালোকে কাৰোবাক যদি নেতা বুলি গণ্য কৰিছে ঠিক আছে, কিন্তু ইয়াততো বিৰোধী বুলি ক'লে বিজেপি বা বিৰোধী দলৰ কোনো নেতাটো আমি দেখিবলৈ পোৱা নাই। কেইজন আছে? কংগ্ৰেছৰ কোনোবা এজন MCLA আছে নেকি BTCত? AJPৰ কোনোবা MCLA আছে নেকি? ৰাইজৰ দলৰ কোনোবা MCLA আছে নেকি BTCত? 40টাৰ ভিতৰত এটাতো নাই। তেওঁলোকে BTCৰ ভিতৰত নাওকাটা ক'ত, গোৰেশ্বৰ ক'ত, সোহাগপুৰ ক'ত, কুমাৰীকাটা ক'ত, নাগৰিজুলি ক'ত, কাউলি ক'ত, এই কথাটো তেওঁলোকৰ নেতৃত্বৰ মানচিত্ৰত, তেওঁলোকৰ মগজুত যিটো মানচিত্ৰ হ'ব লাগে BTCৰ, সেই মানচিত্ৰ তেওঁলোকৰ মানচিত্ৰতেই এইবিলাক মানে মগজুতেই এইবিলাক বিষয় সোমাই থকা নাই। গতিকে BTCত বিৰোধীৰ কথা এতিয়া কৈ লাভ নাই। এতিয়া BTCত যি ৰাজনৈতিক দল সক্ৰিয় হৈ আছে সকলোৰ প্ৰতি আকৌ এবাৰ আহ্বান মোৰ, এই যে শান্তিৰ প্ৰক্ৰিয়াটো যিটো ত্বৰান্বিত হৈছে, এই শান্তি প্ৰক্ৰিয়াটোত যাতে সকলোৱে সহযোগ কৰে, উন্নয়নৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে সকলোৱে যাতে সহযোগ কৰে। আমি এক BTCবাসী হৈ আগন্তুক দিনত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াত কচু গুৰুত্বপূৰ্ণ, বড়ো গুৰুত্বপূৰ্ণ।